চকুতে প্ৰেমৰেনো নদী বাঢ়ি আহে তোমাকেনো দেখি চকুতে প্ৰেমৰেনো নদী। মেৰাপানী দৈয়াঙৰ উদীয়মান কণ্ঠশিল্পী সমুদ্ৰ সৈকতক দৈয়াং কণ্ঠ আৰু উদিত কণ্ঠ উপাধি। মেৰাপানী দৈয়াঙৰ উদীয়মান কণ্ঠশিল্পী সমুদ্ৰ সৈকতক দৈয়াং কণ্ঠ আৰু উদিত কণ্ঠ উপাধি প্ৰদান। যোৱা 2 আগষ্ট বুধবাৰে নৱৰস কলাকেন্দ্ৰৰ উদ্যোগত আৰু মেৰাপানী টাউন ক্লাবৰ সহযোগত কৃষ্টিৰ পথাৰত সৃষ্টিৰ ৰেঙনি শীৰ্ষক গ্ৰীষ্মকালীন নৃত্য আৰু মডেলিং কৰ্মশালাৰ সামৰণি অনুষ্ঠানত দৈয়াঙৰ উদীয়মান কণ্ঠশিল্পী সমুদ্ৰ সৈকতক দুটিকৈ উপাধি ক্ৰমে উদিত কণ্ঠ আৰু দৈয়াং কণ্ঠ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটিত শ্ৰী ৰঘুপতিৰ পৰিচালক সুব্ৰত কাকতিৰ লগতে কুকিল শইকীয়া, বলিন বৰা, সৌৰভ হাজৰিকা, নীলসাগৰ, ৰাতুল নাথ, মণিকাঞ্চন কোঁৱৰকে ধৰি আন বহুতো অভিনেতাক বিভিন্নটি উপাধি প্ৰদান কৰা হয়। সাংস্কৃতিক অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰাকো উদযাপন সমিতিয়ে এটি বিশেষ উপাধি প্ৰদান কৰে। অনুষ্ঠানটি দৈয়াঙৰ বিভিন্নজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিৰ সফলতাৰ বাবে কলাকেন্দ্ৰৰ অধ্যক্ষ অংকুৰ ঠেঙালে সকলোকে ধন্যবাদ জনায়। মেৰাপানীৰ পৰা বিবৰ ৰিপৰ্ট, নিউজ আছাম টুডে। চকুতে প্ৰেমৰেনো নদী বাঢ়ি আহে তোমাকেনো দেখি চকুতে